স্টুডেন্ট ওয়েলকাম টু আর এস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8 और মেথছৰ অনুশীলনী 7 এৰ 9 নম্বৰৰ পৰা অংক কৰিম। 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলৰ বৰ্গ সংখ্যাবোৰক 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰা। তে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব কৈছে। আমি এটা বস্তু জানো যে nটা এইটো নিয়ম আমি আগতে শিকি আহিছো, nটা ক্ৰমিক অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল কিমান হয়? n স্কয়াৰ হয়। অৰ্থাৎ আমি যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব? মানে 8 স্কয়াৰ মানে 64 হয় ন। তেতিয়াহ'লে আমি ক'ব পাৰিম যে 8টা ক্ৰমিক অযুগ্ম স্বাভাবিক সংখ্যা হ'ব লাগিব। মানে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 কেইটা হ'ল? 1 2 3 4 5 6 7 8। মানে আমি ইয়াৰ পৰা কি বুজিলো যে যেটো সংখ্যা দিয়া আছে তাৰ বৰ্গমূল যিমান হ'ব সিমানটাই হ'ব ক্ৰমিক অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল। তেতিয়াহ'লে 8 স্কয়াৰ 81 মানে 9 স্কয়াৰ। তাহলে আমি কিমান লিখিম? 1 + 9টা লিখিম, 3 + 5 + 7 + 9 + 11 + 13 + 15। ইয়াত আছিল 8টা আৰু এটা লিখিম 17। পিছৰটো আছে 100 ন। 100 এর বর্গমূল কিমান? 10 স্কয়ার মানে 100 হয়। তাহলে 10টা লিখি দিও। 10টা হলে কিমান হ'ব? 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19। এতিয়া আমি আৰু এটা আছে কিমান? 121। 121 মানে 11 স্কয়ার হয় না। তেতিয়াহলে 11টা হ'ব। লিখিও কিমান? 11টা হলে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 + 21। আৰু পিছত কোনটো আছে? 144। 144 এর বর্গমূল কিমান? মানে 12। 12 ক স্কয়ার কৰিলে 144 হয়। তেতিয়াহলে 12টা লিখা। 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 + 21 কেইটা হ'ল? 11টা আৰু প্লাস 23। আকৌ সকলোৱে বুজি পাইছা? এতিয়া আমি পিছৰটো কৰি চাও। 10 নম্বৰ প্ৰশ্নটো কি আছে? যে যোগ নকৰাকৈ মান উলিয়াবলৈ কৈছে। প্ৰথম কোনটো শর্ত মানি যে প্ৰথম nটা স্বাভাবিক অযুগ্ম সংখ্যাৰ যোগফল সমান n স্কয়ার যে হয় এইটো। মানে যিমানটা আছে। এতিয়া 1 নম্বৰ কিমান আছে? 1 নম্বৰ প্ৰশ্নটো হ'ল কিমান আছে? 1 নম্বৰটো চাও। 1 নম্বৰটো আছে কিমান? 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19। ইয়াত কেইটা অযুগ্ম সংখ্যা আছে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা আছে। তেতিয়া কিমান হ'ব আনসার? যিমানটা আছে তাৰ ওপৰত স্কয়ার দিলে কিমান হ'ব আনসার? 100। 2 নম্বৰটো চাও। 2 নম্বৰ কিমান আছে? 1 + 3 + 5 এনেকে 1 + 3 + 5 + ডট ডট দি কিমান লৈকে আছে? 23 লৈকে প্লাস 23 লৈকে। 19 লৈকে থাকে 10টা, 21 লৈকে হ'ব 11, 23 লৈকে হ'ব কিমানটা? 12টা। তাহলে 12 স্কয়ার হলে কিমান হ'ব? 144 হ'ব। 2 নম্বৰটো কিমান হৈছে? টোটাল 12টা আছে, এতিয়া 12টা হৈছে। 3 নম্বৰটো কৰি চাও। কিমান হৈছে? 1 + 3 + 5 + এনেকে কিমান লৈকে আছে? 27 লৈকে আছে। 23 লৈকে হয় 12টা, 25 লৈকে হ'ব 13টা, 27 লৈকে হ'ব 14টা। 14ক বর্গ কৰিলে কিমান হয়? 196। 4 নম্বৰটো চাও কিমান হ'ব? 4 নম্বৰ কেইটা আছে? 1 + 3 + 5 এনেকে কিমান লৈকে? 1 + 3 + 5 + ডট 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 এনেকে আছে কিমান লৈকে? 33 টা লৈকে। 33 লৈকে। এতিয়া 27 লৈকে যদি 14টা, 29 লৈকে হ'ব 15, 31 লৈকে হ'ব 16, 3 লৈকে হ'ব 17টা। 17ক স্কয়ার কৰিলে কিমান হয়? 289। ঠিক আছে, সকলো বুজি পাইছে? পিছৰটো অংক কৰি চাও। তে আমি 11 নম্বৰটো কৰি চাও। তলৰ বৰ্গ সংখ্যাবোৰক দুটা ক্ৰমিক স্বাভাবিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা। কিমান আছে? তো একেবাৰে সহজ। 81 আছে। 81 ৰ আধা কৰা। আধা 10 ৰ 80 আধা হ'ল 40 প্লাসৰটো হ'ব 41। তেতিয়াহ'লে 81 হৈ গ'ল। 121 121 10 ৰ 120 120 আধা কিমান হয়? 60। তাৰ পিছৰটো হ'ব 61। পিছত কিমান আছে? 169 168 ৰ আধা কৰা 16 8 ৰ হ'ল 84। পিছৰটো কিমান হ'ব? 85। পিছত 225 224 ৰ আধা 2 ৰ আধা হ'ল 1 1 আৰু ইয়াৰ 4 আধা হ'ল 2। তেতিয়াহ'লে এটা হ'ব 112
এটা হ'ব 113 তো একেবাৰে সহজ আশা কৰোঁ সকলোৱে বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলৰ লগত থেংক ইউ